নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনালোঁ দেই গাইছ। আকৌ আহি গ'লোঁ আৰু ভইচটো ইগন'ৰ কৰিব দেই, মানে মাত খা পূৰা ভাঙি আছে দেই। আৰু একদম আৰম্ভ কৰি দিছোঁ ভিডিঅ'টো আজি ধুনীয়াকৈ। আৰু মই যে ভোট দিব গৈছিলোঁ ভিডিঅ'টো বনাইছিলোঁ ন, আজি ৰিজাল্ট দিলে নহয়। আৰু আমাৰ খুৰী উঠিছিলে, তেওঁ মানে জিকিলে, ৱাৰ্ড মেম্বাৰ উঠিছিলে, তেওঁ বিজেপিৰ ফালৰ পৰা। তেওঁ আজি জিকিছে যে, সেইবাবে সৰুকৈ পাৰ্টি এটা এৰেঞ্জ কৰিছে। আমি গৈ আছোঁ ধুনীয়াকৈ। আমাক ক'লে তহঁতি সোনকালে বোলে অলপ লাগি মেলি দিবি। আমি এতিয়া গৈ আছোঁ আৰু পূৰা। এয়া দাই এজনক লগ পাই পিনি তেওঁ গাড়ীতে উঠি দিলোঁ আৰু দেই, ভালেই পালোঁ বাৰু, খোজকাঢ়ি যাব নাপালোঁ। এই গৈ দেখিছোঁ পূৰা নাচন চলি আছেচোন, একদম ভাল লাগিছে, পৰিৱেশটো খুব ধুনীয়া লাগিছে দেই। আৰু আমি মানে অকণমান কি কৰিলোঁ, কাম বন কৰি আজৰি হৈ পিনি আম অকণমান খাবলৈ ওলাই আহিলোঁ মাহীহঁতৰ ঘৰলৈ। একদম ধুনীয়াকৈ আম চাম পাৰি মেলি একদম ধুনীয়াকৈ খাই মেলি যাম আকৌ, কাৰণ পাচলি চাচলিবিলাক কাটিব লাগিব যে, মানুহৰ এইটো লাহে লাহে আহি থাকিব ন এতিয়া মানুহবিলাক। একদম ধুনীয়াকৈ আম চাম খাই মেলি একদম যাম আৰু এতিয়া পূৰা। আমখিনি খাবলৈ সঁচাকৈ বৰ ধুনীয়া আছিলে দেই, একদম লোভ লাগিছে নি বাৰু। আম চাম খাই মেলি একদম ধুনীয়াকৈ আহিলোঁ। এতিয়া দেখিছা ন, এই শাক কাটি আছে পূৰা। গাহৰি হ'ব দেই গাইছ, গাহৰি মেইন। আৰু গাহৰি নোখোৱাবোৰে বেয়া নাপাব আৰু ভিডিঅ'টো স্কিপ কৰি দিব দেই। গাহৰি কিন্তু খাই যিসকলে ভাল পায় তেওঁলোকে লাইক এটা কৰি যাব দেই গাইছ। একদম ধুনীয়াকৈ পাচলি চাচলি কাটি আছে। আৰু তেওঁক মানে শুভেচ্ছা দিবলৈ তেওঁৰ পাৰ্টিসকল আছে, দেখিছে নহয় গাইছ। ইছৰাম বুকু জাপি আছে। কি হ'ব, ফূৰ্তিটো মেইন দেই গাইছ। এয়া দেখিছে ন, পূৰা একদম বাহিৰলৈ ওলায়ো পূৰা নাচি আছে আৰু ভাল লাগিছে দেই। এনেকুৱা পৰিৱেশটো আচলতে খুব বেছি কম দেখিবলৈ। খানা চানা হৈ গ'ল, এতিয়া ভাত পানী সকলোকে দিছে আৰু নাচো চলি আছে। ইমানতে মিনি ব্লগটো সামৰণি মাৰিছোঁ। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই।